Hello everyone, welcome back to my new vlog. আৰু আজি এটা ৰেচিপি মই লৈ আহিছো আপোনালোকৰ মাজলৈ বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু পোনপ্ৰথমে কৈ লৈছো মোৰ চেনেলটো যদি ভিডিওসমূহ যদি চাই ভাল পাইছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ৰেচিপি পাই যাব আৰু ভ্লগছো পাই যাব ট্ৰেভেলিংও পাই যাব আপোনালোকে একদম বৰ নহব মোৰ চেনেলটো যিমান পাৰে সাবস্ক্ৰাইব কৰিব এতিয়া আমি ইয়া ভিডিওটো আৰম্ভ কৰো আৰু আৰম্ভ হৈ গৈছে আৰু এতিয়া ইনগ্ৰেডিয়েন্টছখিনি কথা নকওঁ আপোনালোকে সবে চিনি পায় এতিয়া মই বনোৱা ভিডিওটো আপোনালোকক দেখাই আছো এইখিনি হৈছে মোৰ ইনগ্ৰেডিয়েন্টছখিনি ইয়াতে লৈ লৈছো মই মাছ আদা নহৰু খুন্দি লৈছো বিলাহী দুটা কাটি লৈছো পিয়াজ লৈ লৈছো আৰু এইখিনি জহা ভুল কাটি লৈছো সৰু সৰুকৈ এতিয়া কেৰাহী ওচৰলৈ যাওঁ বলো এতিয়া কেৰাহী তেল দি লৈছো কেৰাহী তেল দিয়াৰ লগে লগে তেল গৰম হৈ আহিবলৈ ধৰিছে এতিয়া গৰম হোৱাৰ লগে লগে মই এতিয়া ইয়াত কাটি থোৱা পিয়াজখিনি এড কৰিম কাটি থোৱা পিয়াজখিনি ধুনীয়াকৈ দি লাহেকৈ লৰাম আপোনালোকে চাই থাকক একদম পুৰা মানে বহুত খাবলৈ সোৱাদযুক্ত ৰেচিপি ট্ৰাই কৰি চাব সকলোৱে কেনেকুৱা লাগে কমেন্টত জনাব এতিয়া এইখিনিত মই 1 চামুচ হালধি দিছো এতিয়া হালধি দিয়াৰ পিছতে মই ধুনীয়াকৈ এইখিনি লৰাই লম লৰাই লোৱাৰ পাছতে মই ইয়াতে খুন্দি থোৱা আদা নহৰুখিনি এড কৰিম এতিয়া এইখিনিও মই ভালদৰে লৰাই লম এইখিনি মই এতিয়া ভুলখিনি ইয়াত এড কৰি দিছো ধুনীয়াকৈ এইখিনি লৰাই লওঁ এতিয়া লৰাই হৈ গৈছে মোৰ এতিয়া ইয়াতে মই নিমখ এড কৰিম 1 চামুচ সোৱাদ অনুসৰি লাগিলে আকৌ দিম প্ৰয়োজন হলে এতিয়া এইখিনি লৰাই লৈছো লৰাই লোৱাৰ পিছত 3 মিনিটৰ কাৰণে ঢাকন মাৰি দিম তেতিয়াহে এইখিনি ধুনীয়াকৈ গলি আহিব আৰু ভিডিওটো এয়াই দেখিছেই নহয় ধুনীয়াকৈ ইয়াত গলি আহিছে তাৰপিছত ইয়াত এতিয়া মই কাটি থোৱা বিলাহীবোৰ ইয়াত এড কৰিছো আৰু এতিয়া এইখিনি ভালদৰে লাহেকৈ লৰাই দিম আৰু গেছটো মিডিয়াম ফ্লেমত ৰাখিছো আৰু যদি ভিডিওটো চাই বৰ নাই পোৱা তেনেহলে একদম শেয়াৰ কৰিব আৰু যিমান পাৰে শেয়াৰ কৰি যাব তাৰ পিছতে এতিয়া এইখিনি 3 মিনিট মানৰ পাছত বিলাহী এনেকুৱা হৈ গৈছে এতিয়া এয়া চাই লওক বিলাহীও পুৰা ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিছে হেইয়া বিলাহীও গলি গৈছে ভুলো গলি গৈছে এতিয়া মই পানী এড কৰিছো ইয়াত 1 বাটি মিডিয়াম সাইজৰ বাটি এটা দিছো মানে গামলাও নহয় কিন্তু বাটি এতিয়া মই ইয়াতে মাছখিনি এড কৰিছো যোনখিনি হাফ ফ্ৰাই কৰি থৈছিলো এতিয়া এইখিনি উতল আহিবলৈ মই ধুনীয়াকৈ লৰাই এৰি থম 5-6 মিনিট মানৰ কাৰণে 5-6 মিনিট মানৰ কাৰণে আপোনালোকক দেখাই আছো এয়া হৈছে মোৰ ভুল শাকত পুৰা উতল আহিছে আৰু ভুল শাক খাই ইমানেই ভাল লাগে গৰম দিনত যে কবই নালাগে আৰু ভুলৰ গোন্ধটোৱে ভাত মুখ খাও কৰি থাকে অন্য এটি ব্লগছত আকৌ লগ পাম আজিলৈ বিদায় বাই বাই